হেল্ল' এভৰিৱান, আজি বহুত দিনৰ পিছত আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু ৰেচিপিটো দেখি গম পাইছেই চাগে মই এটা চুইট ডিছৰ ৰেচিপি লৈ আহিছোঁ। কিন্তু তাৰ লগতে এই চুইট ডিছৰ ৰেচিপিটো মই বনাম ঘিউ উলিওৱাৰ পিছত যিখিনি অংশ থাকি যায় তাৰ পৰা বনাম। আহকচোন চাওক মই কেনেকৈ বনাইছোঁ। আৰু ইয়াৰ ঘিউটোতো সকলোৱে বনাব জানে। মই ঘিউৰ কাৰণে যিখিনি সৰ ৰাখি গৈছিলোঁ সেইখিনি গেছত কেৰাহী এখন পাতি গৰম হোৱাৰ পিছত মই সেইখিনি ঢালি দিলোঁ আৰু যথেষ্ট ডাঠ হৈ আছিলে, সেইকাৰণে হেতা এখনৰ সহায়ত ধুনীয়াকৈ ভাঙি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে কমকৈ ৰাখিম, কাৰণ ইয়াৰ পৰা যিখিনি অংশ ঘিউ ওলোৱাৰ পিছত ৰখি যাব সেইখিনি অংশ আমি চুইট ডিছ বনাম। আৰু চুইট ডিছটো খাবলৈ ইমানেই বেছি টেষ্টি হয়, হোটেলৰ মিঠাইতকৈ কোনো গুণেই কম নহয় কিন্তু। আৰু ঘৰতে বনাই লোৱা বস্তুবোৰতো এনেও হেল্ডিয়ে হয় নে কি কয়। আৰু মই এনেকৈ ঘিউ বিটাৰ কাৰণে অলপ অলপকৈ কম কমকৈ বনাই থাকোঁ। সৰখিনি ৰাখি গৈ পেলাই ধুনীয়াকৈ তালে এসপ্তাহৰ জোখাই ঘিউখিনি বনাই লওঁ। ৰাতিপুৱা যিহেতু তাক মই ভাতেই খুৱাই পঠিয়াওঁ, সেইটো কাৰণে মই তাক গৰম ভাতৰ লগত 1 চামুচ বা 1.5 চামুচ ধুনীয়াকৈ ঘিউ দি দিম আৰু সি খায়ো ভাল পায়। এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি উতল আহি গৈছে। আকৌ এবাৰ মই হেতাখনৰ লৰাই দিলোঁ। ঘিউ একেবাৰে চিম্পুল হয় বনাবলৈ, খুব বেছি মেহনত কৰি থাকিব নালাগে। আৰু ঘিউৰে বনাবতো সকলোৱে জানে ন, প্ৰায় কম বেছি পৰিমাণে ঘৰত বনাই থকাই হয়। আৰু এয়া ধুনীয়াকৈ উতল অহাৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মোৰ ধুনীয়াকৈ ঘিউখিনি ওলোৱা ষ্টাৰ্ট হৈ গৈছে। আৰু অলপ দেৰি এনেকৈ ৰখাৰ পিছতে মই ঘিউখিনি ধুনীয়াকৈ উলিয়াই ল'ম। এয়া দেখিছেনে গোটেই ঘিউখিনি মোৰ ধুনীয়াকৈ ওলাই আহিছে। আৰু এতিয়া এটা বাতিত মই ধুনীয়াকৈ কাঢ়ি ল'ম। পিছত কণ্টেইনাৰত ভৰাম, এতিয়া গৰম হৈ আছে যিহেতু ঠাণ্ডা হ'বলৈ দিব লাগিব, সেইটো কাৰণে বাতিটোতে উলিয়াই ল'লোঁ। নাইবা গ্লাছৰ বটলত যদি ডাইৰেক্ট ভৰাই দিওঁ হয়তো ফাটি যোৱাৰ চান্স থাকে গ্লাছটো, সেইটো কাৰণে বাতিতে মই উলিয়াই ল'লোঁ। আৰু চুইট ডিছটো যোনটো মই বনাওঁ সেইটো 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখিব লাগে, তেতিয়া খাবলৈ খুব বেছি ধুনীয়া হয়। আৰু এয়া মই অলপ অলপকৈ ঘিউখিনি উলিয়াই লওঁ। মই আৰু মোৰ বেটাই গাখীৰৰ সৰ খাই খুব বেছি বেয়া পাওঁ, সেইটো কাৰণে আমি সৰখিনি এনেকেই মানে কণ্টেইনাৰত ষ্ট'ৰ কৰি নি এনেকেই ঘিউ বনাই লওঁ। আৰু এনেকৈ যদি ঘৰতে ঘিউ বনাই ল'ৰা ছোৱালীক দিব পাৰোঁ তেতিয়াহ'লেতো খুবেই ভাল ন, কাৰণ বাহিৰৰ ঘিউবোৰতো কিমান বেছি ভেজাল থাকে সেইটো সকলোৱে জানে। আৰু এতিয়া ঘিউখিনি কঢ়াৰ পিছতে যিখিনি অংশ ৰখি গৈছিলে মই তাতে দিছোঁ এতিয়া জোখ অনুসৰি চেনি। ইয়াত ক্ৰীমো দিব লাগে, কিন্তু মোৰ ক্ৰীম আজি নাছিলে, সেইটো কাৰণে মই চেনি ইউজ কৰিলোঁ। ক্ৰীম আৰু চেনি দুইটা দিব লাগে, তেতিয়া ইয়াৰ সোৱাদটো অকণমান বেছি হৈ পৰে। আৰু এয়া দেখিছেনে মোৰ ইমানখিনিয়ে ঘিউ ওলাল। বেটাৰ কাৰণে এসপ্তাহৰ কাৰণে হৈ যাব। আৰু এইখিনিও মোৰ চেনিখিনি দিয়াৰ পিছত ধুনীয়াকৈ চেনিখিনিও মেল্ট হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এখন প্লেটত সজাই পেলাই উলিয়াই লওঁ। আৰু এয়া এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'লোঁ। দেখি পেলাই লাগিছেনে বাৰু খাওঁ খাওঁ, খুব বেছি ধুনীয়া হয় কিন্তু দেই। কিন্তু ক'ব নোৱাৰে আকৌ এইটো যে গাখীৰৰ সৰেৰে বনোৱা মিঠাই হয়। আৰু ঘিউখিনি ওলোৱাৰ পিছত যিখিনি অংশ আমি ক'লা হৈ গ'লে পেলাই দিওঁ ন, সেইখিনি অংশ পাই বনাইছোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ প্লেটত উলিয়াই পেলাই মই এতিয়া ইয়াতে এড কৰিছোঁ 4-5 চামুচ গৰম গাখীৰ ঠাণ্ডা কৰি ৰাখিছিলোঁ, সেয়া এড কৰি দিছোঁ। আৰু ইয়াৰ ওপৰত ক্ৰীম দিব লাগে। আজি যিহেতু মোৰ ক্ৰীম নাই, সেইটো কাৰণে মই ক্ৰীমটো নিদিলোঁ। আপোনালোকে ক্ৰীমটোও দিব, খাবলৈ তেতিয়া আৰু বেছি ধুনীয়া হয়। আৰু এয়া মই 1.5 ঘণ্টা 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিলোঁ। আৰু ফ্ৰিজৰ পৰা উলিওৱাৰ পিছত এয়া দেখিছেনে ইমান ধুনীয়াকৈ ছেট হৈ গ'ল। আৰু এতিয়া মই এখন চামুচৰ সহায়ত কাটি দেখাইছোঁ, চাওক ইমান ধুনীয়া হৈছে। আপোনালোকে যদি এনেকৈ বনাই পেলাই থৈ দিয়ে বা আলহীক দিয়ে খাবৰ কাৰণে, তেতিয়াহ'লে ক'ব নোৱাৰে যে এয়া মানে গাখীৰৰ সৰৰ পৰা যিখিনি অংশ ঘিউ ওলোৱাৰ পিছত থাকে সেইখিনি অংশৰে বনাইছোঁ বুলি। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাওক, ভাল লাগিলে এটা লাইক কৰি দিব। আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ তেতিয়া, বাই।